বঢ়িয়া বোৱা কি বুলি চাব Hello everyone, welcome to my channel. আৰু আমি এঠাইলৈ যাবলৈ ওলাইছো আমি নলবাৰীৰ পৰা নকৰবেৰালৈ যাবলৈ ওলাইছো নকৰবেৰাত মোৰ জেঠিমাৰ ঘৰ বহুত দিন যোৱা নাছিলো তাত এতিয়া যাবলৈ ওলাইছো ভাবিছো আপোনালোকৰ লগত এই ৰোড ট্ৰিপটো শেয়াৰ কৰো আৰু মোৰ লগত আছে এয়া আইতা মা আৰু হাজবেণ্ডে পানী কিনিবলৈ গৈছে আৰু এতিয়া আমি ৰৈ আছো বাইহাটা চাৰিআলিৰ ট্ৰল গেট পাৰ হৈ ইয়াত ৰৈছো অনন পানী কিনিবলৈ ৰৈছো আৰু বলক আপোনালোকেও মোৰ লগত এই ৰোড ট্ৰিপটো এনজয় কৰক আৰু চাই থাকক আৰু ইয়া আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিছো নলবাৰী হাইৱেৰ পৰা 31 নম্বৰ হাইৱে আমি আৰম্ভ কৰিছো যোৱা আৰু এয়া আমি আহি পালো বাইহাটা চাৰিআলিৰ যিখন ট্ৰল গেট আছে এইখন ট্ৰল গেট এতিয়া আমি পাম কিছু সময়ৰ পিছতে আৰু মই বেছি দীঘলীয়া কৰিব বিচৰা নাই ভিডিঅ'টো সেইকাৰণে মই ডিষ্টেন্সটো অকণমান বেছিকৈ কভাৰ কৰিছোঁ সেইকাৰণে আপোনালোকক যাতে কম সময়ত গোটেই জাৰ্নিটো দেখাব পাৰোঁ সেইকাৰণে মই কিছুমান ঠাই স্কিপ কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যাবি নগৰবেৰা শুনি আছে কি আছে তো নগৰবেৰা শুনি আছে আৰু এয়া আমি গুৱাহাটী পালোঁ মানে আমি শৰাইঘাট দলং পালোঁ এতিয়া আমি শৰাইঘাট দলঙৰ ওপৰেৰে গৈ আছোঁ আৰু এয়া আমি জালুকবাৰী পালোঁ এতিয়া আমি জালুকবাৰীৰ পৰা গোৱালপাৰা যোৱা চাইডে এনেকৈ যাবলৈ লৈছোঁ আমি টুকদাৰা আহি পালোঁ এতিয়া অকণমান চাহ খাই লওঁ দেৰি জাৰ্ণি কৰিছোঁ সেইকাৰণে চাহ তাহ খোৱা নাই এতিয়া চাহটো খাবলৈ আমি হোটেলত সোমাওঁ আমি আহি পামে আৰু বেছি দেৰি নাই ধুনীয়া পৰিৱেশ আৰু এয়া আমি জেঠিমাহঁতৰ ঘৰ আহি পালোঁ সৌ পাহাৰখনত জেঠিমাহঁতৰ ঘৰ আমি এইখন দলং পাৰ কৰিব লাগিব আগতে দলং নাছিলে আগতে ফেৰীৰে যাব লাগিছিলে আৰু এয়া আমি আহি পালোঁ আৰু এয়া মোৰ হাজবেণ্ড আৰু এয়া হৈছে স্মৃতি বহুত ধুনীয়া কিউট ডগ এটা আছে ইহঁতৰ ঘৰত
তাৰ নাম চুইটি হয়, তাৰ লগতো খেলি আছোঁ আৰু এয়া মাহঁতে কথা পাতি আছে। আৰু ইয়াতো চাওক প্ৰায় 100 বছৰ পুৰণি কাঠৰ বিল্ডিং এনেকৈ ৰাখিছে। আৰু এয়া আটাইখিনি এয়া জেঠীমাহঁতৰ ঘৰৰ পৰিৱেশ। তুমি লোৱাচোন এটা পাৰিবানে? ভয় কৰে তাই। বঢ়িয়া আহ হ'ব আহ দা বৌ কিবা ক। আজি আমি আছোঁ সেইকাৰণে হাঁহৰ মাংস প্ৰিপাৰেশ্যন কৰি আছোঁ। ক ইমান ধুনীয়া মাত লিখিত দি ক এয়া এজনী মোৰ বৌ। কি কৰি চাব? কোমোৰা হাঁহৰ লগত খাবৰ কাৰণে কোমোৰা যোগাৰ কৰি আছোঁ আৰু ৰান্ধনীৰ। ঠিকে আছে। আৰু ইপিনে মই বনাই আছোঁ পাস্তা। এয়া চাওক পাস্তা। আৰু এয়া ৰাতি ডিনাৰৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে। আৰু মই বহুত ভাল পাওঁ হাঁহৰ মাংস আৰু মোৰ হাজবেণ্ডেও ভাল পায়। আৰু ইয়াত প্ৰায়ভাগ হাঁহৰ মাংসই চলে, সেইকাৰণে এয়া প্ৰিপাৰ কৰি আছে। Bebé, sale.